ফ্ৰেণ্ডছ, এয়া আমাৰ শম্ভু আৰু এতিয়া শম্ভু আৰু মই যাম মোৰ ভাইটি এজনৰ ঘৰলৈ। ভাইটিজনে এখন বাইক মডিফাই কৰিছে, চ' আমি গৈ থাকোঁ বলক। ফ্ৰেণ্ডছ, ভাইটিৰ ঘৰলৈ আহি পালোঁ আৰু এতিয়া বলক পোনপ্ৰথমে বাইকখন চাই লওঁ। এইখনেই সেই মডিফাইড বাইকখন, আপোনালোকে চাওক। এয়া মোৰ লগত আছে শম্ভু আৰু এইজনে বাইকখন বনাইছে। এইজন বৰ্তমান ছিংগল আৰু গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো এখেতে ফেচবুকত ছিংগল ষ্টেটাছ দিয়াৰ কাৰণে ব্ৰেকআপ হ'ল আৰু ব্ৰেকআপ হোৱাৰ পাছতে এইখন বাইক বনাইছে। আপোনালোকে চাই লওক। ভালকৈ দেখাই দিছোঁ। এখন বাইক লৈ বৰ্তমান এক্স গাৰ্লফ্ৰেণ্ডৰ মুখেদি অহা যোৱা কৰে। এখন চাই লওক। বাইকখনেও মাস্ক লগাই আছে, নহ'লে 2000 টকা ফাইন। আৰু এয়া টনি তোমাৰ নাম ন? টনি উইলিয়ামছন নে কি? টনি কি? টনি কক্কৰ। মজা। নেহা কক্কৰক মই মনত পেলোৱা বুলি ক'বা। আপোনালোকে চাওক, এয়া টনি বৰ্ণ 1998। 1998 বাইকখন জন্ম হৈছিল নে তোমাৰ জন্ম? তোমাৰ জন্ম ন? বৰ্তমান এখেত ছিংগল আৰু আপোনালোকৰ যদি চকুত কোনোবা ধুনীয়া ছোৱালী আছে উপযুক্ত, তেনেহ'লে খবৰ কৰিব পাৰে। এখেত ঘৰ যোৱাই হ'বলৈও ৰাজি। মুঠতে এটা চৰ্ত থাকিব, ঘৰ যোৱাই হোৱাৰ পিছত মাইকী যদি পলাই যায় তেনেহ'লে তেখেত চচুবাৰীত থাকিব নে নিজৰ ঘৰলৈ আহিব লাগিব, সেইটো আপোনালোকে কমেণ্টত জনাব। সেইটো চুক্তি হ'লে তেখেত ঘৰ যোৱাই হোৱাত ৰাজি, আল্টিমেট ঘৰ যোৱাই হ'ব। বাৰু সেইবোৰ কথা বাদ দিলোঁ, এতিয়া বাইকখন চাওক। ছেক্সি বাইক, ছেক্সি লণ্ডা। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।